চিডলি সমষ্টিৰ উপনিৰ্বাচনক লৈ UPPL কেন্দ্ৰীয় নেতা সাহেব খানৰ প্ৰতিক্ৰিয়া। হাগ্ৰামা মহিলাৰিক প্ৰত্যাহ্বান জনাই মুখ খুলিলে UPPL নেতাই। আজি সংবাদমেলৰ মূল উদ্দেশ্যটো হ'ল PPF দলৰ নতুনকৈ পাবত গজা কামাল আজাদ ডাঙৰীয়া আৰু শাহজাহান আলী ডাঙৰীয়া চিডলি সমষ্টিলৈ যি উপনিৰ্বাচন এই উপনিৰ্বাচনক কেন্দ্ৰ কৰি যিবিলাক বক্তব্য মন্তব্য তেখেতসকলে ৰাখি আছে আচলতে এইটো দুৰ্ভাগ্যজনক। আৰু মই ভাবোঁ BTC অঞ্চলৰ ৩৫ লাখ জনসাধাৰণ ইমান বুৰ্বক নহয় এই লিডাৰসকলৰ নিচিনা যে কোনোবাই কিবা ক'ব আৰু মানি ল'ব। আৰু তাতোকৈ ডাঙৰ কথা বৰ্তমান যিটো BTCৰ পৰিৱেশ BTRৰ পৰিৱেশ প্ৰমোদ বড়ো ডাঙৰীয়া ডেভেলপমেণ্ট ছেক্টৰ কাম কৰিছে নকৰিছে এইবিলাক কথা মই ক'ব নাযাওঁ। এই ৪টা বছৰ কাৰ্যকালত তেখেতৰ কাৰ্যকালত BTCত কিন্তু শান্তি আহিছে। যিসকল নেতাই আজি তাৰিখত ক'ব বিচাৰে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভাল আছিল তেওঁলোকক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। ২০০৮ চনৰ যিটো গোষ্ঠী সংঘৰ্ষ বা তাৰ আগত যিখিনি পলিটিকেল মাৰ্ডাৰ ২০১২ চনৰ যিটো গোষ্ঠী সংঘৰ্ষ ২০১৪ চনৰ যিটো নাৰায়ণগুৰিৰ গোষ্ঠী সংঘৰ্ষ ২০১৭-১৮তো থাকিলে তাৰ মাজতেই লাফিকুল ইছলাম ডাঙৰীয়াৰ হত্যা CBI তদন্তত ওলাই যোৱা তদন্তৰ আওতালৈ অহা BPF দলৰ সক্ৰিয় ৩জন কৰ্মী BPF দলৰ নেতাৰ ঘৰত AK-47 BPF দলৰ নেতা কোনোবা MLA হোক ইয়ামেই হোক ৰাতিৰ আন্ধাৰত মানুহক পলিটিকেল মাৰ্ডাৰ এইবিলাক কি তেখেতসকলৰ চকুত পৰা নাছিলে নেকি বা এইবিলাক কি তেখেতসকলে অনুভৱ কৰা নাছিলে নেকি? BTCৰ সংখ্যালঘু ৰাইজ বিশেষকৈ আমাৰ যিখিনি মাইনৰিটি মানুহ আছে এই মানুহখিনি ইমানো বুৰ্বক নহয় যে এই কথাখিনি পাহৰি গৈছে। আচলতে আমাৰ মানুহ এইবিলাক কথা ভালকৈ জানে। ২০০৮ চনত কি হৈছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ছত্ৰছায়াত কি হৈছিলে ২০১২ চনত কি হৈছিলে যিমানবিলাক গোষ্ঠী সংঘৰ্ষ হৈছে তাতোকৈ ডাঙৰ কথা এই যিসকল নেতাই ক'ব বিচাৰে যে মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত পৰিৱেশ ভাল আছিল সেই নেতাসকলে কি লাফিকুল ইছলাম ডাঙৰীয়াৰ কথা মনত নপৰে নেকি? ২০০৮ চন ১২ চনত যিসকল ব্যক্তিৰ ঘৰ জ্বলিছে এতিয়ালৈকে ৰাজ সাহায্য কিছুমান ব্যক্তিয়ে পোৱা নাই এইবিলাকৰ কথা কি মনত নপৰে নেকি? যিবিলাক ব্যক্তি এতিয়াও শৰণাৰ্থী শিবিৰত আছে বা শৰণাৰ্থী মৰ্যাদা প্ৰাপ্তি হৈ আছে এইবিলাকৰ কথা কি তেওঁলোক এই নেতাসকলৰ কি মনত নপৰে নেকি? তাতোকৈ ডাঙৰ কথা গৰুৱাজাৰৰ মাজমজিয়াত খাইৰুল হক যি খাইৰুল হকে সাধাৰণ এটা চাহ দোকান চলাই তেখেতে নিজৰ পৰিয়াল জীৱিকা চলাই আছিল তেখেতক পলিটিকেল মাৰ্ডাৰ কৰা ব্যক্তিসকল কোন আছিল? আজিৰ তাৰিখত তেখেতৰ পৰিয়াল ক'ত আছে? এই খবৰবিলাক BPFৰ কোনোবা নেতাসকলে মহিলাৰী ডাঙৰীয়া বা যে নতুনকৈ তাৰ চিঙাত দুজন নেতা ওলাইছে এজন হ'ল শাহজাহান এজন হ'ল কামাল আজাদ। কামাল আজাদে কংগ্ৰেছ দলক কি কৈছে নকৈছে তেওঁৰ সেইটো পাৰ্চনেল মেটাৰ কাৰণ তেওঁ যিহেতু কংগ্ৰেছ বাদ দি কংগ্ৰেছৰ পৰা UPPL দলত যোগদান কৰিছিল UPPLৰ পৰা নাম কাটা যোৱাৰ পিছত বা UPPLৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত তেখেতে BPF দলত যোগদান কৰিছে। তাৰ আগত এই যে আজি যে মাটিবাৰী ইছ্যুলৈ বিভিন্ন ধৰণৰ কথা তেখেতে ক'বলৈ ধৰিছে আচলতে তেওঁ UPPLৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত তেওঁ এটা সংগঠন খুলিছিল ভূমি অধিকাৰ মঞ্চ। এই ভূমি অধিকাৰ মঞ্চ তেখেতৰ ক'ত হেৰাল ক'ত গ'ল? গতিকে মই ভাবোঁ এইবিলাক নেতা এই 13 তাৰিখে চিডলি নিৰ্বাচন উপনিৰ্বাচন এই 13 তাৰিখ পাৰ হোৱাৰ পিছত মই ভাবোঁ ক'ত আছে তেখেতসকলক বিচাৰি ফুৰিব লাগিব ৰাইজে অন্তৰ্ধান হ'ব। কাৰণ বাই ইলেকশ্যন উপনিৰ্বাচনত কোনো অন্য ৰাজনৈতিক দল জয়ী হোৱাটো মই দেখা নাই। আৰু চিডলি সমষ্টিৰ যিখিনি ৰাইজ আছে 2 লাখ ভোটাৰ বা 2.5 লাখ ভোটাৰ তাৰে ভিতৰত 2, 4, 5, 10 হাজাৰ কোনোবা মিটিঙত উপস্থিত হ'ল বুলিয়ে যে সেই দল জয়ী হ'ব
তাৰ কি গ্যাৰাণ্টি আছে? গতিকে মই এটা কথা ক'ব বিচাৰোঁ, কামাল আজাদ ডাঙৰীয়াই যে বাৰ বাৰ এটা কথাকে কৈ থাকে প্ৰমোদ বড়ো ডাঙৰীয়াই উচ্ছেদো জাননী দিছে। আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াই উচ্ছেদো জাননী দিয়া নাই। আপুনি ভালপোৱা নেতা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 2019 চনৰ যিটো গুৱাহাটী হাইকোৰ্ট আৰু অসম চৰকাৰক যিটো এফিডেভিট দাখিল কৰিছিলে 1,17,000 BTC অঞ্চলৰ অনলি মাইনৰিটি 1,17,000 ফেমিলিক উচ্ছেদ কৰিব লাগে। এই এফিডেভিটৰ পৰিৱৰ্তে হাইকোৰ্টৰ পৰা এটা নিৰ্দেশ আহিছিলে যে এই মানুহখিনিক উচ্ছেদ কৰিব লাগে, নোটিছ জাৰি কৰিব লাগে। তাৰপিছত আকৌ সেই এফিডেভিটৰ ভিত্তিত সময়ে সময়ে হাইকোৰ্টৰ পৰা কিবা অৰ্ডাৰ ওলাইছে, কি ওলাইছে এইটো হৈছে গভৰ্ণমেণ্টৰ কথা, গভৰ্ণমেণ্টৰ এখতিয়াৰৰ কথা, তাত মই ক'ব নাযাওঁ। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰ্যকালত এঘৰ মানুহ বেঘৰ হ'ব লগা হোৱা নাই, ঘৰ এৰি পলাই যাব লগা হোৱা নাই, ঘৰ এৰি শৰণাৰ্থী শিবিৰত থাকিব লগা হোৱা নাই, ঘৰ এৰি কোনোবাই স্বামী হাৰা হোৱা নাই, কোনো পিতৃ হাৰা হোৱা নাই, কোনো মাতৃ হাৰা হোৱা নাই। তেনেকুৱা পৰিৱেশ কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰ্যকালত হোৱা নাই। গতিকে এইসকল নেতাই আচলতে কি কৰিব বিচাৰিছে? BTC অঞ্চলৰ মানুহক বুৰ্বক সজাব বিচাৰিছে নে কি কৰিব বিচাৰিছে? এটা চিডলি সমষ্টি লৈ আচলতে তেখেতসকলে কি বুজাব বিচাৰিছে? মই এটা কথা তেওঁলোকক মানে ডাঠিকেই ক'ব বিচাৰোঁ, যি দলে আজিৰ তাৰিখত কোনো অস্তিত্বই নাই, 17জন MCLৰ ভিতৰত আহি 8জনত পৰিণত হৈছে, 4জন MLAৰ ভিতৰত এজন MLA সেইটো বাই ইলেকশ্যন হওঁতে আমাৰ কেণ্ডিডেট জয়ী হ'ল, 3জন MLA থাকিল। কালি তাৰিখত সেই 3জন MLA থাকিবনে নাই? কালি তাৰিখত সেই 8জন MCLA থাকিবনে নাই? যি ধৰণে আমাৰ মানে পলিটিকেল লাইনত যোগাযোগ চলি আছে, তো নিজৰ দলৰ MCLA MLAখিনি আপোনালোকে ধৰি ৰাখিব পৰা নাই। তেনে ক্ষেত্ৰত যদি মানে বাই ইলেকশ্যনত জিকিব বুলি কয়, মোৰ এনেকুৱা লাগিছে আপোনালোকে আচলতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। গতিকে BTCৰ ৰাইজ ইমান বুৰ্বক নহয় যে কোনোবাই কিবা কৈছে আৰু মানি ল'ব। আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ কাৰ্যকালত এজন মানুহৰ ক্ষয়ক্ষতি হোৱা নাই, এজন মানুহ পলিটিকেল মাৰ্ডাৰ হোৱা নাই। এইটো আটাইতকৈ শান্তিৰ এটা পৰিৱেশ। আৰু তাতোকৈ ডাঙৰ কথা, আচলতে তেখেতসকলে ক্ষমতাৰ পৰা ক্ষমতাচ্যুত হোৱাৰ পিছত তেখেতসকলৰ মাইণ্ডে কাম কৰা নাই। মেণ্টেল যিটো মানুহৰ বিবেক বস্তু এটা থাকিব লাগে, সেই বিবেকহীন হৈ পৰিছে তেখেতসকলে। গতিকে BPF দল, মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ, যি দলে 17টা বছৰ কাৰ্যকালত মানুহক শান্তি দিব পৰা নাই, এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি ৰাখিছিল, মদ ভাং জুৱা এইবিলাকতো ক'বই নালাগে। তাৰপিছতো যদি কোনোবা নেতাই কোনোবা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কথা ক'ব বিচাৰে, কোনোবা নেতাৰ কথা ক'ব বিচাৰে, এইটো গছত গৰু উঠাৰ কথা হ'ব। গতিকে মই ভাবোঁ এই উপনিৰ্বাচন পাৰ হোৱাৰ পিছত কোনোবা শ্বাহজাহান আলীৰ কথাই কওক, কোনোবা কামাল আজাদৰ কথাই কওক। এটা কথা মই তেখেতসকলক মানে অনুৰোধ কৰি ক'ব বিচাৰিছোঁ, কালিৰ তাৰিখত আপোনালোকৰ বাক্যৰ কাৰণে আপোনালোকে যিটো পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, তাৰ কাৰণে যদি এজন মাইনৰিটি মানুহৰ মাটিৰ সমস্যাৰ কথাই কওক বা অন্য কোনো ধৰণৰ সমস্যাৰ কথাই কওক, কিবা যদি প্ৰব্লেম ক্ৰিয়েট হয়, তাৰ দায়িত্ব কোনোবা কামাল আজাদে ল'বনে? তাৰ দায়িত্ব শ্বাহজাহান আলী ডাঙৰীয়াই ল'বনে? তাৰ দায়িত্ব কোনোবা BPF দলৰ XYZ নেতাসকলে ল'বনে? গতিকে যদি পৰিৱেশ আপোনালোকে ভাল কৰিব নোৱাৰে, বেয়া কৰাৰ অধিকাৰ আপোনালোকৰ নাই। BTCৰ মানুহ শান্তিত আছে, BTCৰ বৰ্তমান শান্তি বিৰাজ কৰিছে। গতিকে মানুহখিনিক শান্তিত থাকিব দিয়ক। সেই পুনৰ মহিলাৰী ডাঙৰীয়াৰ যিটো গুণ্ডাৰাজ, সেই গুণ্ডাৰাজ যাতে আপোনালোকে ঘূৰাই নানে, তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ। উপনিৰ্বাচন পাৰ হোৱাৰ পিছত আপোনালোকক কিন্তু ৰাইজে বিচাৰি নাপাব। আজি ডাঙৰ ডাঙৰ কথা কৈছে, কালি তাৰিখত কিন্তু সেই মানুহখিনি প্ৰমোদ বড়ো ডাঙৰীয়াৰ কোনোবা MCLৰ ওচৰত যাব লাগিব, কোনোবা VCDC চেয়াৰমেনৰ ওচৰত যাব লাগিব, যিখিনি BJPৰ MCL আছে তেখেতসকলৰ ওচৰত যাব লাগিব। গতিকে আমাৰ ধৰ্মমতেও কয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হোক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হোক, প্ৰমোদ বড়ো ডাঙৰীয়াই হোক, যে যিটো দেশত বাস কৰিছা সেই দেশৰ সেই জাগাৰ আইন কানুন, আইনী ব্যৱস্থা, সেই দেশৰ ৰজাৰ শাসন তুমি মানি লোৱাটো তোমাৰ কাৰণে এটা ইমানৰ অংগ। গতিকে এই কথাবিলাক নিশ্চয়কৈ আমাৰ মানুহে বুজি পায় আৰু কোনোবা শাহজাহান আৰু কামাল আজাদৰ কথাত আমাৰ মানুহ ভুল নাযায়। দেখিব আপোনালোকে উপনিৰ্বাচনত আমাৰ চিডলি সমষ্টিৰ যিজন প্ৰাৰ্থী আছে নিৰ্মল কুমাৰ ব্ৰহ্ম, তেখেতে জয়ী হ'ব। তাৰপিছত কিন্তু কোনোবা শাহজাহান আলী ডাঙৰীয়া আৰু কামাল আজাদ ডাঙৰীয়াক আমাৰ মাইনৰিটি যিখিনি আছে এইখিনিয়ে কিন্তু বিচাৰি নাপাব। মই এটা চেলেঞ্জ কৰিব বিচাৰিছোঁ, যদি কামাল আজাদ ডাঙৰীয়া, শাহজাহান আলী ডাঙৰীয়া, তেখেতৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যদি সৎ সাহস আছে, সংবাদ মাধ্যমৰ জৰিয়তে মই আপোনালোককো অনুৰোধ কৰিছোঁ তেওঁলোকক কণ্টেক্ট কৰি এটা সময় লওক, মোৰ লগত বহক। প্ৰমোদ বড়ো ডাঙৰীয়াই কিমানজন মানুহ ভূমি আবণ্টন দিলে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু কামাল আজাদ ডাঙৰীয়া কেইজনক দিলে, মই কেইজনক প্ৰমোদ বড়ো ডাঙৰীয়াৰ জৰিয়তে দিব পাৰিলোঁ। গোটেই ডকুমেণ্টছ লৈ মই তেখেতসকলৰ লগত বহিম। গতিকে তাত যদি মোৰ যিবিলাক ডকুমেণ্টছ আছে, এভিডেন্স আছে, খণ্ডন কৰিব পাৰে, কাণত ধৰি উঠাব কৰি সেই মুহূৰ্তত BPF দল জইন কৰিম। এইবেলি শ্ৰীদলী সমষ্টিত UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ জয়ী নিশ্চিত চাহিব খান। বৰ্তমান ৰাজ্যত উপ নিৰ্বাচনৰ কাল চমু চাপি অহাৰ লগে লগে BTR ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক অৰিয়াউৰি দেখিবলৈ পোৱা গৈছে। তাৰ মাজত BPF আৰু UPPL দলৰ নেতাই সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত গোষ্ঠী সংঘৰ্ষ বিবাদ সৃষ্টি কৰি ক্ষমতা কেন্দ্ৰিক ৰাজনৈতিক কৰাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে ৰাজনীতি মহলত। উল্লেখ্য যে BPFৰ সভাত কামাল আজাদে সংখ্যালঘু অধ্যুষিত অঞ্চলত BTRC প্ৰমোদ বড়োক তীব্ৰ কটাক্ষ কৰাক লৈ UPPLৰ কেন্দ্ৰীয় নেতা চাহিব খানে সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মা ৰিপৰ্ট, অপৰূপা টিভি। নকৰিছে এইবিলাক কথা মই ক'ব নাযাওঁ। এই 4টা বছৰ কাৰ্যকালত তেখেতৰ কাৰ্যকালত BTCত কিন্তু শান্তি আহিছে।